हेलो छात्र छात्री सकल केने आसा तो आशा करूँ भाले आसा तुमालोक আজি আমি কি কৰিম বুলি কৈছিলো আজি আমি পার্সেন্টেজৰ অঙ্ক কৰিম বুলি কৈছিলো তোমালোকক শতকৰাৰ অঙ্ক এতিয়া সো সিম্পলি পার্সেন্টেজ আমি এই সিম্বল বুজাও সাধাৰণতে পার্সেন্টেজ ইকুয়াল টু আমি বুজি লম 1/100 পার্সেন্ট অর্থ হৈছে আমাৰ 1/100 ইয়াৰ পৰা আমি কি গম পাম কিবা এটা বস্তুৰ x% অর্থ হৈছে x/100 x/100 মানে হৈছে x% মানে 100ৰ ভিতৰত আমি x টা বস্তু পাইছো গম পাইছা এতিয়া হৈছে আমি ধৰা 20% কলো আমি 20% 20% মানে হৈছে 20/100 এটুক যদি আমি 20% ক আমি ভগ্নাংশত প্ৰকাশ কৰো আমি কি পাম 21/5 ইকুয়াল টু 1/5 20% ত আমি ভগ্নাংশত প্ৰকাশ কৰিলে আমি 1/5 পাও এটো হৈছে ইয়াৰ অৰ্থ কি সোৱা আমি যদি 25% পাও 25% equal to 25/100 equal to 1/4 50% আমি কি পাও 50/100 equal to 1/2 ইয়াৰ পৰা এটা বস্তু আমি ধাৰণা কৰিব পাৰো আমি সব কিছুমান বস্তু কি কওঁ যে আমি আধা পাম কিবা এটা বস্তুৰ আধা আধা মানে 50-50 আমি কওঁ 50% জিম কৰা কিবা এটা বস্তু আমাৰ আছে এটো আছে সম্পূৰ্ণ এটা বস্তু ইয়াৰ পৰা আমি আধা পালো আধা মানে হৈছে এটো 50% এই আধাটো হৈছে 50% দুটা মিলি বেলা 100% হৈ গল এটা বস্তু ঠিক এনেদৰে 1/4 যদি আমি এনেকৈ কৰো কিবা এটা বস্তু আমি চাৰিটা ভাগত ভাগ কৰিলো এক ভাগৰ ভাগ ললো 1/4 পালো আমি এই বস্তুটো হৈছে 1/4 ঠিক সেইদৰে কিবা এটা বস্তুক যদি আমি আধা বুলি কওঁ আধা বস্তু এটাক যদি হাফক যদি আমি হাফক পার্সেন্টেজত প্ৰকাশ কৰিলে আমি কি পাম হাফ ইকুয়াল টু 50% হাফ মানে হৈছে এই বস্তুৰ আধা মানে হৈছে 50% এটো আমি কেনেকৈ পাওঁ এইটো আমি এই প্ৰকাৰে পাওঁ যে হাফ ইকুয়াল টু 50% সো ইজিলি হাফ ইকুয়াল টু কোনোবা এটা বস্তুৰ আমি আধা পাওঁ সেই ফ্র্যাকশন হিসাবত যদি কৰো আমি ইয়াক যেনেকৈ এটা ফর্মুলা হিসাবত লিখিছিলো এই বস্তুটো x% ইকুয়াল টু x/100 ফ্র্যাকশনক আমি এনেকৈ লিখিব পাৰো ফ্র্যাকশনক আমি কি হিসাবে লিখিব পাৰো সো কিবা এটা বস্তু যদি আমি ফ্র্যাকশন হিসাবত পাওঁ a/b 1/2 a/b যদি আমি পার্সেন্টেজত প্ৰকাশ কৰো সিম্পলি আমি এনেকৈ লিখিম a/b * 100 আৰু বাহিৰত পার্সেন্টেজটো লগাই দিম সিম্পলি হৈ গল আমাৰ এটো সো আমি 1/5 ক কেনেকৈ লিখিব পাৰো 1/5 ক পার্সেন্টেজত লৈ যাব পাৰো 1/5 ইকুয়াল টু 1/5 * 100 বাহিৰত দিম আমি পার্সেন্টেজ কিমান হ'ব 1/5 মানে হৈছে 20% এটো আমি কি লিখিব পাৰো 20% কাৰণ 1/5 আমি 20% ক পাইছিলো ঠিক একে ধৰণে আমি দুটা ফর্মুলা আমি অঙ্ক কৰোতে বিশেষকৈ ফর্মুলা হিচাপে আমি ব্যৱহাৰ কৰিম এটা পাম পার্সেন্টক যদি আমি ভগ্নাংশত লৈ যাও যিটোৰ উলাম হেতু /100 আৰু যদি ভগ্নাংশক আমি পার্সেন্টেজক ভগ্নাংশক জাস্ট 100 এৰে আমি পূৰণ কৰি দিম সিম্পলি হৈ গল এতিয়া সব কিছুমান বস্তু আমাক এনেকৈ দিব পাৰে এই দুটা বস্তু ফর্মুলা হিচাপত মনত ৰাখি দিবা ফর্মুলা হিচাপত ৰাখিলে কি হয় ইমান টেনশন কৰিবলৈ নাই বিশেষকৈ আমি আর্টসৰ ল'ৰা ছোৱালীবিলাকে অংকবিলাক ভয় কৰে সায়েন্সৰ ল'ৰা ছোৱালীৰ কাৰণে ইমান টান নহয় বস্তুবিলাক আৰু কম্পিটিটিভত আর্টস হোক সায়েন্স হোক সবৰ কাৰণে একে প্ৰশ্ন সুধিব তোমালোকক গতিকে সবৰ কাৰণে একে হ'ব লাগিব এতিয়া সব কিবা এটা বস্তুৰ আমাক এটা প্ৰশ্ন কৰিলে 65% of 65 এতিয়া 65% কাৰ ওলাব লাগে 65 ৰ 65% ওলাব লাগে আমি
কেনেকৈ কৰিম ইকুৱেল টু আমি দিম 65% শব্দৰ অৰ্থ আমি আগতে জানো পাৰ্চেণ্টটোক আমি উঠাই ল'ম 65/100 এই x% মানে x/100 65% অফটো আমি পূৰণ হিচাপত দিম আমি ৰ পাইছিলোঁ অফ মানে ৰ ইমানৰ ইমান পাৰ্চেণ্ট তাৰমানে ইনটু 65 বাছ হৈ গ'ল আমাৰ এই যেটো আনসাৰ ওলাব সেইটোৱেই এটা 65 ইনটু 65ক আমি পূৰণ কৰি দিম 65ক 65ৰে আমি পূৰণ কৰিম দুটা 5 টকা সংখ্যাৰ যদি 65 ইয়াত হ'ব আমাৰ 25 আৰু 6 7 42 42 ডিভাইডেড বাই 100 ইকুৱেল টু আমাৰ কিমান হ'ব 42.25 এতিয়া চোৱা মই যে 65 ইনটু 65 পূৰণ কৰি পেলালো মুখে মুখে এটা তোমালোকেও পাৰিব লাগিব আৰু 5 ছেকেণ্ডত কৰিব পাৰিবা মই আগতে আৰম্ভণিৰ ভিডিঅ'টোত কৈছিলোঁ তোমালোকক মই কিছুমান পদ্ধতি শিকাম যেটো আমি সহজভাৱে আমি মুখে মুখে পূৰণবিলাক কৰিব পাৰোঁ আমি কি কৰিছিলোঁ আগতে পূৰণ কৰোঁতে 65ৰ তলত 65 এনেকৈ বহাইছিলোঁ 65ৰ তলত 65 বহাই এনেকৈ টানি পেলাই বহুত দীঘলীয়াকৈ পূৰণ কৰি থাতে 1 মিনিটমান গুচি যাব পাৰে তোমালোকৰ কিন্তু সহজ পদ্ধতিত মই কিছুমান তোমালোকক পূৰণ কৰা শিকাম একো বহাব নালাগে মুখে মুখে পূৰণ ফলটো ওলাই ল'ব মই যেনেকৈ ওলাইছোঁ এইটো মই ইয়াৰ এই অংক শেষৰ পিছত তোমালোকক কেনেকৈ কৰিব পাৰি দুটা সংখ্যাৰ পূৰণফল সহজে উলিয়াব পৰা পদ্ধতিটো মই শিকাম আচ্ছা এইটো হৈছে আমাৰ 65% আমি আৰু এটা কৰিব পাৰোঁ এতিয়া মই 5 টকাটোৱে কৰিম কাৰণ পূৰণ মই তোমালোকক সেই পদ্ধতিতে সহজকৈ শিকাম 55% অফ 55 ধৰা 55 55% আমি ওলাব লাগে এটোক আমি সহজ পদ্ধতিত কি ওলাব পাৰোঁ আমি 55%ক প্ৰথমতে লৈ যাম 55%ক লৈ যাম 55/100 ইনটু আমি 55 এটা দিম এটা 55 ইনটু 55 আমি কৰিব লাগে সহজ পদ্ধতিত এটো মই মুখে মুখে কৰি দিব পাৰোঁ এইটো হৈ যাব আমাৰ বাই 100 এটা কোনোবা এটা সংখ্যা যদি 100 ৰে ডিভাইড হয় কেৱল শিফট কৰি দিবা দুটা ঘৰ ইফালে আগুৱাই দিম আমি দুটা ঘৰ দশমিক আগুৱাই দিম আমাৰ হ'ব 30.25 এতিয়া হল প্ৰশ্ন মই এইটো মুখে মুখে পূৰণ কেনেকৈ কৰিব হলো 55 ইনটু 55 এইটো মই সহজ পদ্ধতিটো শেষলৈ শিকাই দিম শেষলৈ মই কেনেকৈ কৰিব পাৰোঁ 55ৰ পূৰণ একেজাতীয় 55 স্কয়াৰ এইবিলাক মই মুখে মুখে কৰাৰ পদ্ধতি প্ৰতিটো অংকতে মই শিকাই দিম তোমালোকক এনেকৈ এইটো হল এইটো নোট কৰি ল'বা তোমালোকে পজ কৰি পেলাই ভিডিঅ'টো পজ কৰি পেলাই এইবিলাক নোট কৰি চাই ল'বা পূৰণ কৰি কৰি পদ্ধতিবিলাক এতিয়া চোৱা এই দুটা বস্তু আমি পালোঁ পাৰ্চেণ্ট আৰু ফ্ৰেকশ্যনক আমি কেনেকৈ পাৰ্চেণ্টেজত লৈ যাব পাৰোঁ আৰু এটা বস্তু চোৱা আমি এনেকৈ কৰিব পাৰোঁ ফাইণ্ড এনেকৈ হ'ব 97% অফ 98 সাপোজ এই এনেকুৱা ধৰণৰ কিছুমান অংক দিব যেটো আমি মুখে মুখে কৰিব পৰা হ'ব লাগে এতিয়া এইটো চোৱা এইটো মুখে মুখে কেনেকৈ আমি 97% হৈছে 97/100 আৰু এইটো সিম্পল অফৰ জায়গাত আমি পূৰণ কৰোঁ আগতে জানো 98 এটা 97 ইনটু 98 এই প্ৰডাক্ট পূৰণটো কৰোঁতে আমাৰ অকমান সময় যাব পাৰে এই কিছুমান সংখ্যা আমি পূৰণ কৰাৰ সহজ পদ্ধতি আমি বাছি ল'ম এইটো চাবা তোমালোকে মই কেনেকৈ কৰোঁ পিছত মই বুজাই দিম সহজ পদ্ধতি 100 to 100 তলতে আহিব এতিয়া এইটো এটা পদ্ধতি আছে এখৰ ওচৰে পাজৰে থকা সংখ্যাবিলাকক আমি কেনেকৈ মুখে মুখে পূৰণ কৰিব পাৰোঁ সিম্পলি মই পিছত ডিটেইলছ বুজাই দিম তোমালোকক কেৱল ইয়াতে এইটো এখতকৈ কিমান কম এইটো চাই ল'বা তোমালোকে এখতকৈ ইয়াত 3 কম আছে এইটো এখতকৈ 2 কম আছে তে টোটাল সংখ্যাটো এইটো হৈছে একতকৈ 3 কম এইটো একতকৈ 2 কম টোটাল সংখ্যাটো এখতকৈ 100তকৈ কিমান কম আছে 3 দিয়ে 5 মানে 95 ইয়াতে 95 টো বহাই দিব পাৰিবা এখতকৈ কিমান কম সেইটো ইয়াতে বহাই দিলা তাৰ পিছত তোমালোকে এই দুটা সংখ্যা পূৰণ কৰি দিবা পূৰণ কৰি দিলে 3 2 6 হয় কিন্তু শেষত যুগ্ম সংখ্যা হয় 06 বহাবা তাৰমানে এইটো আমি পূৰণ তলত বহাই কৰিব নালাগে মই মুখে মুখে কৰি পেলালো পূৰণটো এতিয়া কৰিম কি এই বস্তুটোক আমি 100 দি ডিভাইড আছে 100ৰে যদি কোনোবা এটা সংখ্যা হৰণ কৰা থাকে তেতিয়াহলে আমি ওপৰৰ সংখ্যাটোক মাত্ৰ দুটা ঘৰ দশমিক বহাই দিলে হয় 95.06 এইটো হৈ গ'ল আমাৰ ইমান ডাঙৰ এটা পূৰণ কিন্তু মুখে মুখে আমি কৰিছোঁ মুখে মুখে কৰিছোঁ আমি 1 মিনিটো নালাগে আমি গোটেইখিনি অংক
কৰি শেষ কৰিব পাৰোঁ যদি এনেধৰণে অংক যদি আমি কিছুমান মেজিকেল মেথডত অংকৰ পূৰণবিলাক শিকি লওঁ তেতিয়াহ'লে আমাৰ অংক কৰিবলৈ বৰ সহজ হয় আৰু মই তোমালোকক চেষ্টা কৰিম আৰম্ভণিতে মই ইনিচিয়েল যিটো লেকচাৰ দিছিলোঁ তাতে কৈছিলোঁ তোমালোকক শৰ্ট মেথড চমু মেথডটো শিকাম য'ত নেকি তোমালোকে মুখে মুখে পূৰণবিলাক কৰিব পাৰিবা বৰ্গ কৰিব পাৰিবা মুখে মুখে পূৰণ কৰিব পাৰিবা মুখে মুখে এতিয়া এই ধৰণৰ কিছুমান বস্তু আমি পাৰ্চেণ্টেজ ইমান পাৰ্চেণ্ট অফ ইমান এইটো হ'লে যদি পাৰ্চেণ্ট বোলা শব্দটো থাকে সেইটোৰ জেগাত এইটো বাই 100 লিখিম আৰু অফৰ জেগাত আমি পূৰণ কৰিম বছ হৈ গ'ল আমাৰ এনেকৈ যদি আমি কৰোঁ আৰু এটা ধৰা 105% অফ 109 চাপত এনেকৈ কিছুমান অংক দেওঁ যিটো পূৰণ কৰোঁ তোমালোকৰ সময় লাগিব পাৰে কিন্তু শৰ্টকাট মেথড যদি পাৰা সোনকালে হৈ যাব আমি এই পদ্ধতিত কি কৰিব পাৰোঁ 105% শব্দৰ অৰ্থ তলত থাকিব 100 আৰু ওপৰত 105 আৰু অফৰ জেগাত আমি পূৰণ কৰিম 109 লিখিম আচ্ছা এতিয়া আমাৰ ডাঙৰ বিষয়টো হ'ব যে আমি তলতটো 100 আহিবই ওপৰত আমি এইটো আৰু এইটো পূৰণ কৰি বহাম এইটো আৰু এইটো পূৰণ কৰাৰ আমি মুখে মুখে পদ্ধতি কৰিব পাৰোঁ মুখে মুখে মই পিছত আকৌ ডিটেইলছ বুজাই দিম তোমালোকক এইটো আমি কেৱল বুজি ল'ম এইটো এশতকৈ কিমান বেছি এইটো কিমান বেছি টোটেল কিমান এইটো 5 বেছি এইটো 9 বেছি 9 পাছে কিমান বেছি 14 9 পাছে 14 তাৰমানে এশতকৈ 14 বেছি মানে 114 হ'ব 114 লিখি ল'বা ইয়াতে আৰু এই দুয়োটা সিম্পলি পূৰণ কৰি পেলাই ৰিজাল্টটো বহাই দিবা চাবা গুণফল মিলি গৈছে 5 9 গুণ 45 45 তাৰমানে এই গোটেই ডাঙৰ সংখ্যাটো পূৰণ কৰি এইটোহে পাম এতিয়া এইটোহে যেহেতু পাই গ'লো আমি কেৱল তলৰ এশটো নাইকিয়া কৰিব লাগে তলৰ এশটো নাইকিয়া কৰিব এক ঘৰ দুই ঘৰ দশমিক লৈ আহিম 114.45 বছ এইটো হৈ গ'ল আমাৰ ইমান ডাঙৰ এটা অংক আমি মুখে মুখে 2 মিনিটত কৰি পেলাব পাৰিলোঁ এতিয়া আহিল চোৱা এই মই আৰু কিছুমান অংকত যাম অংকবিলাক বোৰ্ডত আহা যিবিলাক অংক তোমালোকক সুধিব লগা অংকৰ আগতে আমি এই শৰ্ট মেথডবিলাক আগতে শিকি লওঁ যাতে তাতে গৈ আমি পূৰণখিনি শিকিব পাৰোঁ এতিয়া হৈছে আমাৰ যে আমি এই মেথডটো মই কি কৰিলোঁ এইটো পজ কৰি কৰি চাই ল'বা তোমালোকে ভিডিঅ'বিলাক মই মুছি দিছোঁ পজ কৰি চাই ল'বা বাৰে বাৰে ৰিপিট কৰিবা ৰিপিট কৰি চাই থাকিবা এতিয়া হ'ল চোৱা মই ইয়াত দুটা বস্তু কৰিছিলোঁ এটা কৰিছিলোঁ মই 65 × 65 পূৰণ কৰিছিলোঁ তাৰমানে 65 স্কুৱাৰ যদি সিম্পলি কেইটামান ষ্টেপ মই যিটো যেতিয়া আহিব তেতিয়া বুজাই দিম চ' 65 স্কুৱাৰ একেজাতীয় দুটা সংখ্যা যদি 5 থকা সংখ্যা হয় শেষৰ সংখ্যাটো 5 হয় তাৰ স্কুৱাৰ তাৰমানে এইটো আমি 65 স্কুৱাৰ সিম্পলি ধৰিব পাৰোঁ 65 স্কুৱাৰ একেজাতীয় সংখ্যা যদি দুটা হয় তাৰ স্কুৱাৰ একেজাতীয় সংখ্যা তাৰমানে স্কুৱাৰ হ'ব লাগে আৰু শেষৰ সংখ্যাটো যদি 5 হয় সিম্পলি তোমালোকে এইটো কৰিবা শেষৰ সংখ্যা 5 হোৱা মানে শেষৰ দুটা ডিজিট হ'ব 25 মনত ৰাখিবা 5 হ'লে 25 হ'ব আৰু ইয়াত দশকৰ গড়ত যিটো সংখ্যা থাকিব বাওঁফালৰ সংখ্যাটো আছে 6 তাতকৈ 1 বেছি ল'বা 6 1 7 7ৰ লগত 6 পূৰণ কৰিবা 7 6 গুণ 42 42 চাবা এই 65 স্কুৱাৰ মানে হৈছে 42 25 সিম্পলি কৰি চোৱা 55 স্কুৱাৰ 55 স্কুৱাৰ কিমান হয় এতিয়া 5 5 25 আমি মুখে মুখে বহাই দিম আৰু এই 5তকৈ 1 বেছি হৈছে 6 আৰু 6ৰ লগত 5 পূৰণ কৰে সদায় বাওঁফালৰ সংখ্যা দিয়ে তাতকৈ 1 বেছি লৈ পূৰণ কৰি দিবা 6 5 গুণ 30 তোমালোকে পূৰণ কৰি চাবা এইটো স্কুৱাৰ মানে এইটো হয় তোমালোকে 75 কৰিবা 75 স্কুৱাৰ কৰিবা 75 স্কুৱাৰ কৰিলে মই কৈছোঁ শেষত 25 হ'বই 5 থকা সংখ্যা হ'লে 25টো হ'বই এতিয়া চোৱা ইয়াৰ লগত ইয়াতকৈ ডাঙৰ সংখ্যাটো হৈছে 8 8 7 গুণ 56 56 এইটো স্কুৱাৰ কৰিলে এইটো হয় এইটো হৈছে 25 স্কুৱাৰ আমি কৰিম চোৱা এতিয়া 25 5 স্কুৱাৰ 25 আৰু 2তকৈ 1 বেছি হৈছে কিমান 3 2 গুণ 6 দি এনেকৈ আমি 5 থকা সংখ্যাবিলাক যদি হয় 5 থকা যিকোনো সংখ্যা শেষৰ সংখ্যা যদি 5 হয় তাৰ স্কুৱাৰবিলাক আমি মুখে মুখে ওলাব পাৰোঁ অতি কমে আমি এটা পদ্ধতি শিকিলোঁ যদি ক'ৰবাত আমি পাই যাওঁ এনেকৈ 55 × 55 কৰিব পাৰিম 55 আৰু 65 বেলেগ সংখ্যা কি পূৰণ কৰিলে কি পদ্ধতিত কৰিব লাগে আৰু সহজ পদ্ধতি সিটোৰো আছে সেইটো আমি সময়ত বুজিম
এটা সিম্পলি বুজি পাবা যে একেলগে শেষৰ সংখ্যা 5 যদি হয় এইবিলাক বৰ্গ মই যেটো অংকত কৰিলো এই হিচাপত মই মুখে মুখে কৰিলো আৰু এটা পদ্ধতি মই কৰিছিলো কি চাবা আৰু এটা এইখিনি অংক ভিডিওবিলাক ৰিপিট কৰি পোষ্ট কৰি বেলাই চাই তোমালোকে নিয়মটো শিকি লবা এবাৰ দুবাৰ যদি পেপাৰত কৰি লোৱা পেপাৰত কৰিলে তোমালোকৰ আইডিয়াটো আহি যাব এতিয়া চোৱা মই কৰিছিলো এনেকুৱা এটা বস্তু 97 ইনটু ধৰা 97 ইনটু 98 দুটা সংখ্যা পূৰণ কৰিলো তাৰ মানে 90 ৰ পৰা ধৰা 110 ৰ ভিতৰত ইয়াত যিমানখিনি সংখ্যা আছে হিয়তৰ পূৰণ সহজে মুখে মুখে আমি উলিয়াই ল'ব পাৰি প্ৰথম চাইছো 100 ৰ তলৰ সংখ্যাখিনি 90 টু 100 যিখিনি সংখ্যা 100 ৰ তলৰ 90 ৰ পৰা 100 ৰ ভিতৰত থকা সংখ্যাখিনিৰ পূৰণ কেনেকৈ কৰিব পাৰি সেইটো পদ্ধতিটো মই একবাৰ দেখাই দিছো কাৰণ এইবিলাক পূৰণ আমাৰ প্ৰায় আহি যায় আৰু এইবিলাক যাতে মুখে মুখে কৰিব পাৰো সেইটোই আমাৰ হৈছে টেকনিক আৰু এই টেকনিকবিলাক যদি আমি শিকিলো অংকবিলাক দিব সহজ তোমালোকে সময় যদি বচাব পাৰা সময় বচাব পাৰিলে অংক সব পাৰিবা অংক ইমান টান অংক নিদিয়া তাত অংক দিব যেটো সহজ কিন্তু তোমালোকে সময়ত গৈ মেকআপ কৰিব নোৱাৰিবা এতিয়া মই যদি 100তকৈ কম সংখ্যা হয় তেতিয়ালে এটা টেকনিক মনত ৰাখিবা প্ৰথমটোত চাবা 100তকৈ কিমান কম এটো 100তকৈ 3 কম আছে 3 আৰু এটো আছে 2 কম দুইটাই মিলি 100তকৈ কিমান কম আছে এটো চাই লবা দুইটাই মিলি 100তকৈ 5 কম তাৰ মানে 90 100তকৈ 5 কম হৈছে 95 চাবা 100তকৈ যদি 5 কম হয় আমি 95 টো ডাইৰেক্ট লিখি দিম লিখি দিয়াৰ পিছত মাত্ৰ এই দুটা সংখ্যা পূৰণ কৰিম এই দুটা 3 আৰু 2 পূৰণ কৰিলে 6 হয় কিন্তু শেষত মনত ৰাখিবা শেষৰ ঘৰত সদা দুটা বহিব লাগে 6 মানে 06 যদি একেলগে দুটা সংখ্যা ওলাই আহে তেতিয়ালে আৰু বহাব নালাগে সিম্পলি এটো এনেই পূৰণ কৰি চাবা এটোই হয় ধৰা আমি 92 ইনটু আমি কৰিলো 96 আৰু পূৰণ কৰিলো এটো 100তকৈ কিমান কম 8 কম এটো 100তকৈ কিমান কম 4 কম এতে 100তকৈ 8 আৰু 4 12 100তকৈ 12 কম তাৰ মানে ইয়াত 88 হ'ব 100তকৈ টোটাল কিমান কম 8 4 12 100তকৈ 12 কম মানে হৈছে 88 প্ৰথম দুটা সংখ্যা 88 বহাই দিবা তাৰ পিছত এই দুটা পূৰণ কৰি মুখত বহাই দিবা চাবা মিলি যাব 8 4 গুণ কিমান হৈছে 4 8 32 চাবা এইটো পূৰণ কৰি চোৱা এই সংখ্যাটোই ওলাব ইজি মেথড হয় আমি আৰু এটা কৰি চাও 98 ইনটু 93 সাপোজ এইটো কৰিলো এটো 100তকৈ কিমান কম 2 কম এটো 100তকৈ কিমান কম 7 কম হৈ গল টোটাল 7 2 900তকৈ কিমান কম 9 কম তাৰ মানে 91 বহাম ইয়াতে কাৰণ 100তকৈ 100ৰ পৰা আমি এই দুটা যোগ কৰি 100ৰ পৰা মাইনাস কৰি চাইলাম কি এইটোই বহাই দিম ইয়াতে ইয়াত হৈছে 2 কম ইয়াত হৈছে 7 কম 7 দিয়ে 9 100তকৈ 9 কম মানে হৈছে 91 আৰু মাত্ৰ এই দুটা পূৰণ কৰি মুখত বহাই দিবা চাবা 2 7 14 তোমালোকে পূৰণ কৰি চাবা এই ভিডিওটো এটো মিলিব হৈ গল 100তকৈ যদি কম নাম্বাৰ হয় 190 ৰ ভিতৰত থকা নাম্বাৰ বিলাকে মুখে মুখে ইমান ডাঙৰ ডাঙৰ পূৰণ বিলাক কৰি পেলাব পাৰিম গতিকে অংকত ভয় কৰাৰ কি কাৰণ আছে কেৱল আমি লজিক্যাল পদ্ধতিখিনি মেজিক আকাৰত অংক এনজয় কৰি পেলাই শিকিবা তেতে অংকটো কোনো প্ৰবলেম নহয় এইখিনি বস্তু শিকাইছো সেই কাৰণে মই যে তোমালোকৰ বিভিন্ন সময়ত পূৰণৰ ক্ষেত্ৰত অবহেলা আহিব পূৰণ ভুল হ'ব পাৰে মুখে মুখে পূৰণ কৰিলে কেতিয়াও ভুল নহয় এইখিনি বস্তু বাৰে বাৰে ৰিপিট কৰি চাই লবা 2-3 বাৰ ৰিপিট কৰিবা তোমালোকে এই পদ্ধতিটো মনত থাকি যাব এতিয়া হল আমি 90 ৰ পৰা 100 ৰ ভিতৰত থকা সংখ্যাখিনিৰ পূৰণ শিকিলো এতিয়া আহি গল 100 ৰ ওপৰৰ দুটা সংখ্যা যদি হয় আমি কেনেকৈ পূৰণ কৰিম 103 আছে 103 ইনটু 104 আছে দুটা সংখ্যা আমি পূৰণ কৰিলো এটা তিনিটা সংখ্যাৰ পূৰণ তলত বহাই বহুত দীঘল হ'ব আমি পূৰণ কৰি দিম মুখে মুখে কৰি পেলাম চাবা প্ৰথমতে চাম ইয়াত 100তকৈ এটো কিমান বেছি 3 বেছি আছে আৰু এটো কিমান বেছি আছে 4 বেছি আছে 4 আৰু 3 কিমান হল 7 তাৰ মানে 107 যিমান বেছি হয় এতিয়া যোগ কৰিবা আগতে যিমান কম আছিল হেতু মাইনাস কৰিছো 100তকৈ তলৰ সংখ্যাত 100তকৈ যিমান কম আছিল হেতু 100ৰ পৰা মাইনাস কৰি প্ৰথম বহাইছিলো এতিয়া কৰিম কি 100ৰ পৰা যিমান বেছি আছে তে 3 আৰু 4 7 বেছি আছে তাৰ মানে 100 লগত 7 যোগ কৰি বহাম 107 সিম্পল আৰু 3 আৰু 4 পূৰণ কৰি বহাই দিম 3 4 12 পূৰণ কৰি চোৱা এটো নাম্বাৰে ওলাব এটো চোৱা 107 কৰিলো 105 কৰিলো মই এতিয়া চোৱা এইটো
এইটো 7 বেছি এইটো 5 বেছি 7 পাছে 12 বেছি মানে 112 হ'ব ইয়াত 112 হ'ব আৰু 7 আৰু 5 পূৰণ কৰিলে 35 হ'ব চোৱা এইটো পূৰণ কৰি চোৱা এইটোই হয় আৰু এটা লৈ লও আমি 108 ললো ইনটু 107 ললো এইটো আৰু এইটো 8 আৰু 7 দুটা এখতকে বেছি আছে 8 7 15 তাৰ মানে 115 হ'ব আৰু এইটো পূৰণ কৰি দিবা 7 8 গুণ 56 পূৰণ কৰি চাবা এইটো নাম্বাৰ ওলাব গতিকে সো কিছুমান মেথড আছে যেটো নেকি আমি সহজ পদ্ধতিত পূৰণ ইমান ভয় খোৱাৰ দৰকাৰ নাই অংক আমি মেজিক হিচাপতে অংক কৰিম অংক আমি এনেকুৱা কৰিম অংক কোনো ভয় খোৱাৰ আমাৰ প্ৰয়োজন নাই অংক চালেই আমি গম পাব লাগিব যে অংকবিলাকৰ এটা খেল আমি অংকৰ খেল হিচাপত অংকটো শিকিম তেতিয়ালৈকে মেজিকেল হিচাপত কাৰণ এতিয়া আমাৰ আফটাৰ গ্ৰেজুৱেশ্যন তোমালোকৰ ব্ৰেইনটো মেচিউৰ হৈছে এইখিনি বস্তু বুজি পাবলৈ সহজ হ'ব এতিয়া ক্লাছ 6 7 ৰ ল'ৰা ছোৱালী এটা যদি এই হিচাপত আমি পূৰণটো শিকাওঁ কি মুস্কিল হ'ব তাৰ কাৰণে কিন্তু তাৰ কাৰণে এইটো প্ৰচেছ নহয় তাৰ কাৰণে দীঘলীয়া প্ৰচেছত কি কৰক কাৰণ এইটো প্ৰচেছ তাৰ মেচিউৰিটিটো অহা নাই সেইটো শিকিব নোৱাৰিব কিন্তু এটা সময় আহিল এতিয়া আমাৰ ব্ৰেইন মেচিউৰ হৈছে তোমালোকেও গ্ৰেজুৱেশ্যন ল'ব ওলাইছা তোমালোকে মেচিউৰিটি আছে তোমালোকে এইখিনি সৰু সৰু টেকনিকবিলাক মনত ৰাখিব পাৰিবা আৰু বিশেষ দৰকাৰ নাই এই হৈছে আমাৰ পূৰণৰ টেকনিকবিলাক এনেকৈ তোমালোকে পূৰণখিনি বাৰে বাৰে ভিডিঅ'টো প'জ কৰিবা প'জ কৰি পেলাই মই কোৱা প্ৰচেছখিনি তোমালোকে চাই ল'বা আৰু মোৰ এইটো বাৰে বাৰে চালে তোমালোকৰ 2-3 বাৰ চাবা কাগজত কৰিবা পূৰণখিনি আহি যাব এই পূৰণবিলাকত আৰু কেতিয়াও ভুল নহয় এতিয়া হ'ব কি এতিয়া হ'ব কেইটামান প্ৰশ্ন আমি বোৰ্ডত আহা প্ৰশ্নখিনি মই লিখিম বোৰ্ডত আহা প্ৰশ্ন এটা কৰিম ইয়াতে প্ৰশ্নটো কৰি পেলাই তোমালোকে চাবা যে এই প্ৰশ্নটোক আমি কেনেকৈ পাৰ্চেণ্টেজ ওলাব পূৰণখিনি কৰাত যদি সহজ পদ্ধতি এইটোত পৰিছে তেনে পদ্ধতিত কৰিবা আৰু যদি কিবা বেলেগ পদ্ধতি পৰি গৈছে তেনে পিছৰ ভিডিঅ'খিনিত মোক আৰু বেলেগ বেলেগ পূৰণখিনি সহজ পদ্ধতিত শিকাই দিম ঠিক আছে এটা প্ৰশ্ন আছে ইয়াত প্ৰশ্নটো হৈছে এ বেটসম্যান স্কোৰ্ড 110 runs in which he includes 3 boundaries and 8 sixes what percentage of his total score did he make by running between the wicket এটা প্ৰশ্নটো হৈছে কি এজন ব্যাটসম্যানে 110 ৰান কৰিছে সৰ্বমুঠ তেওঁ কৰিছে 110 ৰান ইয়াৰ ভিতৰত তেওঁ 3টা বাউণ্ডাৰী মাৰিছে মানে 4 ৰান হয় বাউণ্ডাৰীত জানাই তোমালোকে 3টা বাউণ্ডাৰী মাৰিছে আৰু 8টা 6 মাৰিছে টোটাল 3টা বাউণ্ডাৰী আৰু 8টা 6 মাৰিছে হোৱাট পাৰ্চেণ্টেজ of his total score did he make by running between the wicket এটা তেওঁ সিঙ্গল রান বহুত বাকিখিনি তেওঁ সিঙ্গল রান লৈছে সিঙ্গল মানে রানিং বিটুইন দি উইকেট জানাই তোমালোকে ইয়াৰ পৰা ইয়ালৈ গৈ সিঙ্গল রান কিমানটা লৈছে সেইকেইটা আমি পাৰ্চেণ্টেজটো উলিয়াব লাগে এতিয়া ইয়াতে আমি কি কৰিব লাগিব চাবা প্ৰথমতে আমি চাব লাগিব তেওঁ টোটাল ৰান কিমান কৰিছে তেওঁ টোটাল কৰিছে 110 ৰান টোটাল কৰিছে 110 তাৰ ভিতৰত তেওঁ 3টা বাউণ্ডাৰী মাৰিছে 3টা বাউণ্ডাৰী মাৰিছে মানে 3টা বাউণ্ডাৰীত তেওঁ মাৰিছে 3 4 12 ৰান চাবা এইটো সাইডত মই কৰিছো বাউণ্ডাৰী বিলাক 3টা বাউণ্ডাৰী 12 ৰান কৰিছে আৰু 6টা 8টা 6 মাৰিছে 8 6 গুণ 48 তেওঁ কিমান হল 60 ৰান এটা এই 60 ৰান কৰিছে তেওঁ টোটাল 4 আৰু 6 দি পেলাই তে সিঙ্গল ৰান কিমান কৰিছে সিঙ্গল ৰান 110 ৰ পৰা আমি কি কৰিম 62 মাইনাস কৰিম সিঙ্গল ৰান কিমান কৰিছে তেওঁ 40টা তে 40 ৰান তেওঁ 40 ৰান কৰিছে সিঙ্গল ৰানিং বিটুইন দ্য উইকেট কৰিছে 40 ৰান কাৰণ তেওঁ যিমান ৰান কৰিছে সেই ৰানৰ ভিতৰত তেওঁ জাগাত থিয় হৈ কৰি পেলালে 60 ৰান রানিং বিটুইন দ্য উইকেট কৰিছে তেওঁ অনলি 40 ৰান এই 40 ৰান যে কৰিলে সেই 40 ৰানৰ আমি কি কৰিব লাগিব পাৰ্চেণ্টেজ হোৱাট পাৰ্চেণ্ট বুলি কৈছে যে তেওঁ ৰানিং বিটুইন দ্য উইকেট কিমান পাৰ্চেণ্ট কৰিছে কিমান পাৰ্চেণ্ট বুলি যেতিয়া কৈছে আমি কিমানৰ ভিতৰত বস্তুটো ধাৰণা কৰিম হেতুহে লাগে এতিয়া এই বস্তুটো আমি উলিয়াই ললো যে তেওঁৰ এই বস্তুটো হৈছে
কাৰণ তাত আমি ডিটেইলছ কৰিব নালাগে, তাত কেৱল আমি শুদ্ধ উত্তৰটোহে বাছি উলিয়াব লাগে। ইয়াত শুদ্ধ উত্তৰটো মই দিয়া নাই, ABCD দিয়া থাকিব। এতিয়া যিটো শুদ্ধ উত্তৰ হ'ব সেইটো ABCDৰ পৰা আমি চাই ল'ম, কিন্তু এই কেলকুলেশ্যনখিনি আমি ক'ৰবাত কৰি ল'ম, ছাইডতে কৰি ল'ম। এতিয়া আমি প্ৰথমতে ছিংগুল ৰান হৈছে এইটো জানিব লাগে যে ছিংগুল ৰান যিটো হৈছে ছিংগুল ৰানৰ পাৰ্চেণ্টেজ কিমান সেইটোহে লাগে। ছিংগুল ৰানটো আমি পাইছোঁ 40 ৰান। এতিয়া 40 ৰান কৰিছে তেওঁ ৰানিং বিটুইন দ্য উইকেট, আৰু কিমানৰ ভিতৰত কৰিছে, তেওঁ কৰিছে 110 ৰানৰ ভিতৰত। আমি এটা বস্তু জানিছিলোঁ যে ফ্ৰেকশ্যন আকাৰত যদি হয় A/B যিটো আছে সেইটো পাৰ্চেণ্টেজ যেতিয়া আমি ওলাওঁ, A/Bৰ পাৰ্চেণ্টেজ আমি উলিয়াবলৈ হ'লে কি কৰিছোঁ, A/B ইনটু 100%, হৈ গ'ল পাৰ্চেণ্টেজ। এতিয়া এই আমি কৰিছোঁ কিমান চোৱা, তেওঁ পাইছে 110, ৰিকুৱাৰ্ড পাৰ্চেণ্টেজ বুলি লিখি দিবা, ৰিকুৱাৰ্ড পাৰ্চেণ্টেজ, ৰিকুৱাৰ্ড পাৰ্চেণ্টেজ ইকুৱেল টু, আমি প্ৰথমতে ৰান কৰিছিল, টোটেল ৰান আছিল 110, আৰু ইয়াৰ ভিতৰত আমি পাৰ্চেণ্টেজ ইয়াৰহে ওলাব লাগে। এইটো এটা আহি গ'ল ভগ্নাংশ, ইমানৰ ভিতৰত ইমান ইনটু 100, আহি গ'ল তেওঁৰ পাৰ্চেণ্ট, বাহিৰত পাৰ্চেণ্ট দি দিবা, হৈ গ'ল আমাৰ এইটো অংক। এতিয়া যদি আমি এইটো কৰোঁ, এইটো আমি কাটি ল'ম, কাটাকুটি কৰি আমাৰ অংকটো হৈ যাব। গতিকে এই পদ্ধতিত আমি অংকখিনি কৰিব পাৰিম। এইটো হৈছে আমাৰ টোটেল যিটো আমাৰ হয়, এই পাৰ্চেণ্টেজটো ওলাই গ'ল, আমাৰ সোনকালে ওলাই গ'ল। গতিকে এই অংকটো আমি কৰিব গ'লে এবাৰ চাই লোৱা কি পদ্ধতিত কৰিলোঁ। আচ্ছা সৰি, এটা বস্তু কি কৰিলোঁ, 110ৰ পৰা 60, ইয়াতে 50 হ'ব লাগিছিল, ভুল কৰি পেলালোঁ। এইটো হৈ যায়, কমন মিষ্টেকটো হ'ব নালাগে, তোমালোকৰ চাই থাকিবা। মই 100 বুলি ধৰিছিলোঁ, ইয়াতে হ'ব কিমান, 50 ওলাব, বছ হৈ গ'ল। এইটো যদি 50 ওলায় তেতিয়াহ'লে কেৱল এইটোহে চেঞ্জ কৰিম আমি, বছ এইটো 50 ওলাব। এই 50 যদি ওলায় এইটো আমি এই পদ্ধতিত কৰিব পাৰোঁ, কাৰণ 110ৰ পৰা 60 গ'ল, আমাৰ 50 থাকিল। এই 50 ছিংগুল ৰান তেওঁ 50 কৰিছে, আৰু এই 50টো তেওঁ এই 50 আগতে 40 ভুলতে কৰি দিছিলোঁ, গতিকে এইটো 50/110 কৰি পেলালোঁ। গতিকে এই আমি কৰি অংকটো ওলাই গ'ল। অংকটো আমি ওলালে চাই লোৱা এবাৰ বস্তুটো পূৰণ কৰি পেলাই। হৈছে। গতিকে এই বস্তুটো যদি আমি আৰু সৰু কৰিব বিচাৰোঁ, আমি কি কৰিম, তলত 11 লিখিম, আৰু এইটো পূৰণ কৰি 500 দিলোঁ আমি, কাৰণ 50 × 10 500। এতিয়া যদি এইটোক আৰু সৰু যদি তোমালোকৰ ABCDত কিবা অপশ্যন দিয়ে, অপশ্যন যদি এনেকুৱা আকাৰত দিয়ে এইটো লিখি ল'বা, আৰু যদি দেখিছে অপশ্যনবিলাক ABCDত সৰু আছে, এইটো ভগ্নাংশটো আৰু সৰু কৰি ল'বা। এইটো ডিভাইড কৰিম আমি, 11 50ত কিমান বাৰ যাব, 4 বাৰ গ'ল, থাকিল কিমান 60 হ'ল, আৰু গ'ল 5 বাৰ, 5 বাৰ যোৱাৰ পিছত আমাৰ কিমান থাকিল, ইয়াত 11 থাকিল, ইয়াত 5 থাকিল। এই বস্তুটো, এই পাৰ্চেণ্টেজটো আমি এই পাৰ্চেণ্ট হয়তো তোমাৰ পৰীক্ষাত এই অপশ্যনটো দিয়া থাকিব পাৰে। এই অপশ্যন হ'লে আমি কেলকুলেশ্যন কৰি শেষলৈ যাব লাগিব, তাৰ লগত মিলাবলৈ গৈ পেলাই আমি অপশ্যন এইটো ল'ম। যদি কেলকুলেশ্যনত হয়তো কিবা ভুল হ'ব পাৰে, কেলকুলেশ্যনত যদি ভুল হৈ যায় তোমালোকৰ, তাতে অপশ্যনটো চাবা যে মোৰ অপশ্যনটো দেখোন তাত নাই। চ' মই আগতে তেতিয়া 40 লিখিছিলোঁ, হয়তো মই জানি বুজিও কৰিছোঁ, কিন্তু 40 লিখিছিলোঁ যে 40 ধৰি কৰি গ'লে দেখোন মই ইয়াত যিটো ওলালেহেঁতেন তাত অপশ্যন মই ABCDত এটাও নাপালোঁহেঁতেন। কিন্তু যেতিয়া মই আকৌ ঘূৰি আহিব লাগিব আগৰ জেগাতে, মই ক'ৰবাত কেলকুলেশ্যনত ভুল কৰিলোঁ নেকি। কেলকুলেশ্যনত যদি ভুল হৈ যায় তেনেহ'লে এনেকৈ শুধৰাই ল'ম, 40ৰ জেগাত 50 লিখিম, কৰি পেলাই গৈ দেখিলোঁ মোৰ এইটো ওলাইছে, এইটো অপশ্যন এটা আছে, ধৰি ললোঁ মই অপশ্যন বিত আছিলে, মই অপশ্যন বিটো আনচাৰ কৰিলোঁ, হৈ গ'ল। ঠিক আছে, এই বস্তুটো চাই ল'বা। আৰু এটা কুৱেশ্যন মই কৈ আছোঁ তোমালোকক, এইটো মুচি ল'বা,
মুছি লওঁ মই তোমালোকে এইটো পজ কৰি পেলাই টুকি ল'বা টুকি পেলাই পদ্ধতিটো শিকিবা ঠিক আছে আৰু এটা অংক এতিয়া চাম দেখিলা এতিয়া চোৱা আমি কি ধৰিম আমিতো প্ৰথমতে ধৰি ল'ম সাপোজ এই সেলাৰজনৰ অৰিজিনেলি এক্সট্ৰা এপল আছিলে সাপোজ the seller has x apples x numbers of apples তো এক্সট্ৰা এপলছ আছে বুলি আমি ধৰি লৈছোঁ এতিয়া চাবা তেওঁ যিমানটা এপল আছিল তাৰ পৰা 40% বিক্ৰী কৰিছে থাকিল কিমান হাতত 60% মনত ৰাখিবা টোটেল তেওঁৰ যিমান আছিল হেতুৱে হৈছে তেওঁৰ সম্পূৰ্ণ আৰু সম্পূৰ্ণ মানে 100% এটা আছে তেওঁ বিক্ৰী কৰিছে তেওঁৰ যিমান আছে 40% আৰু ৰিমেইনিং থাকিল ৰিমেইনিং পাৰ্চেন্টেজ অফ এপল আমি ইয়াতে লিখিম ৰিমেইনিং পাৰ্চেন্ট percentage of apple equal to আমাৰ 60% কাৰণ আমি সহজ জানো তেওঁৰ যিমান আছিল তা 40% বেছিছে মানে 60% হাতত আছে এতিয়া 60% ইকুইভ্যালেন্ট টু আমাৰ কিমান হ'ব কৈছে 420 টা বাকি আছে 420 টা আপেল বাকি আছে তাৰ বাকি থকা আপেল হৈছে 60% 60% হৈছে 420 টা এই 60% টু কাৰ এক্সৰ x আছিল অৰিজিনেল আছিল x or 60% equal to this আমি যে 50% of 55 56% of 56 এনেকে উলিয়াইছিলো ঠিক এনেকে therefore simply আমি আনসাৰটো এনেকে কৰিম যে 60% of x আমি কৰিম 60% of x equal to কিমান আছে 420 টা আছে আমাৰ 420 টা বাকি আছিল তেওঁৰ হাতত আৰু বাকি থকা পাৰ্চেন্টেজ 60% of x equal to এইটো হৈ গল 60% of x আমি আগতে যিখিনি অংক কৰিছো তাতে কি পালো 60% মানে 60/100 আৰু ইয়াত থাকিব x equal to ইয়াত থাকিব 420 x টো ইয়াৰ পৰা ৰাখি দিব পাৰো এটো এখিনি ইয়াৰ পৰা কৰি দিম সো এটো নিজে এতিয়া আৰু নিজৰ হৈ গল x equal to x যদি ইয়াত ৰাখো ইফালে পূৰণ হৈ থকাখিনি ইফালে ডিভাইড হৈ যাব 420 into 100/60 তলত গুছি গল হৈ গল আমাৰ এটো এটা 0 এটা কাটি দিলো এটা 0 গল আৰু 6 7 বাৰ গল এটা এটো 0 হৈ গল টোটাল কিমান আছে 70 আৰু 10 700 তাৰ মানে অৰিজিনেলি তেওঁৰ 700 টা আপেল আছিল সো সহজ পদ্ধতি বস্তুখিনি ইমান ভয় কৰাৰ কোনো দৰকাৰ নাই এনেকে প্ৰতিদিনেই প্ৰতিটো লেকচাৰত আহি আমি সহজভাৱে বস্তুখিনি আলোচনা কৰিম আৰু সহজ পদ্ধতিত কিন্তু এটা বস্তু মনত ৰাখিবা যে কন্টিনিউশন এটা ৰাখিবা যেটো ভিডিও মই বা যেটো লেকচাৰ মই আগত দিম সেটো আগত যদি কৰা পিছৰখিনি কৰিবলৈ সুবিধা হ'ব কাৰণ 60% অফ x যেটো বস্তু সেই বস্তুটো মই আগত আলোচনা কৰি আইছো 55% অফ 55 অফ মানে হৈছে পূৰণ আৰু পাৰ্চেন্ট হৈছে this by 100 আৰু x টো আমি অৰিজিনেলি ধৰি লৈছো 50% অফ ইমান গতিকে এই বস্তুখিনি আমাৰ পুৰণা ক্লাছৰ পৰা আহি আছে যেটো আজিৰ ক্লাছ সেটো লগত কন্টিনিউশন ৰাখি মোৰ পিছৰ ক্লাছটো হ'ব গতিকে তোমালোকে এটা কাম কৰিবা মোৰ এই চ্যানেলটো তোমালোকে সাবস্ক্ৰাইব কৰি লবা তোমালোকৰ সুবিধাৰ কাৰণে ফ্ৰী সাবস্ক্ৰিপশন আৰু কিনো আমি মই হেল্পৰ কাৰণে কৰিছো তোমালোকৰ হেল্পাৰ হ'ব লাগে
সাবস্ক্রাইব কৰিবা তেতিয়া মই নতুন নতুন যিমানখিনি ভিডিঅ' ঢালিম সেই ভিডিঅ'খিনি তোমালোকে পাই যাবা মই লিংকটো তোমালোকক দি দিম সাবস্ক্রাইব কৰি তোমালোকে বেল আইকনটো মাৰি দিবা তেতিয়া নতুন ভিডিঅ' যেটো দিম সেই ভিডিঅ' তোমালোকৰ তাত যাবগে আৰু যোৱাৰ লগে লগে দুইবাৰ তিনিবাৰ ভিডিঅ'টো যেতিয়া চাবা তেতিয়া প্ৰতিদিনে যদি দুটা এটা ভিডিঅ' চাই থাকা কৰবাত বহি বহি চাই থাকা কৰবাত খেলা ধূলা কৰি চাই থাকা বস্তুখিনি তোমালোকৰ ইজি মেথডত আহি যাব মই বাৰে বাৰে তোমালোকক কৈছিলোঁ যে কম্পিটিশন হিচাপে কম্পিটিশন কৰিব নালাগে ইজিলি ল'বা বস্তুখিনি সহজে হৈ যাব গতিকে আজিলৈ এইখিনিয়ে থাকিল তোমালোকৰ পিছৰ ভিডিঅ'লৈ থাকিব ধন্যবাদ